মাঘ বিহুৰ বিষয়ে ইহঁত দুটাক যেতিয়াই কওঁ সিহঁতে আমাৰ মাঘ বিহুৰ চুৰি কৰা পৰম্পৰাটোৰ কথা শুনি খুব আচৰিত হয়। এইবাৰ সেইকাৰণে কেমেৰা লৈ চুৰি কৰিবলৈ গৈছোঁ যাতে আপোনালোককো দেখাব পাৰোঁ আৰু সিহঁতকো শিকাব পাৰোঁ। কাষৰে খুৰা শহুৰৰ পাচলিৰ পৰা এটা লাও ল'লোঁ, মনে মনে আৰু দুটা বেঙেনা, কাৰণ বেলেগৰ ঘৰ চুৰ কৰিব গ'লে আকৌ পিছদিনাখন হৈছে আৰু। কাইলৈ ৰাতিপুৱাই গৈ খুৰাক সেৱা কৰি ভুলটো কৈ থৈ আহিম। সিহঁতক আচলতে শিকাওঁ বুলি ধেমালিহে কৰিছোঁ। বীৰে আজি নিজে মাৰি অনা মাছ আমাক ভাজিও খোৱালে। আমাৰ এইবাৰ পুখুৰী মাছ বেছি ডাঙৰ হোৱা নাই, সি আইতাক দুজনীৰ কাৰণে আলুও পুৰিছে। চুৰি কৰি অনা লাওটো আধা ফাল খালোঁ, আধা ফাল আছেই। এই পৰম্পৰাবোৰ আচলতে আমাৰ মাজত ক'ত যে নোহোৱা হৈ গ'ল। আগতে আমি ৰহাত থাকোঁতে যদিও আমাৰ বাঁহৰ জেওৰা নাছিল, কিন্তু পাচলি বাৰীৰ পৰা কোনোবাই পাচলি নিয়ে বুলি মায়ে ৰাতিটো পৰ দি আছিল।